আজি আমাৰ চুলি কটা অভিযান এইজন খনেদি আমি চুলি কাটিবলৈ যাওঁ আমি তোমাৰ সহায় সহযোগিতা কামনা কৰিছোঁ উদ্যোক্তা মণ্ডলীৰ তৰফৰ পৰা কাটিব নালাগে তুমি চকীয়া না অঁ মহাটোত বহ চুই লৈছোঁ প্ৰথমতে এতিয়া গম পাম মোক ক'ত খেলি মেলি আছে পানী দি ফনিয়াই দিম চুলি কটা টাইপে লাগি আছে সেইটোতো খেলি না ধুনীয়া যে দাড়িখিনি কাটিবা দেই এতিয়া কাটিমেই ধুনীয়া কাটিব মোৰ দাড়িটো এই হ'ল আৰু ইমান সেইখন আন আইনাখন আইনাখন আন এইবিলাক দেখা কি কাটি দিলোঁ মিলাব লাগিব কোনটো এইখিনি কাটিছিলে গ'লে বাবুনে উচা লৈছে দেই ইমানটো নাকাটো নহয় কিমান দিছে সেই বাথৰুমতে কাটিবলৈ দিবি কেনে ইমানটো জোখত ৰাখি দিম নে এইটো ঠিক আছে নে এতিয়া কমি গ'ল কাটা কাটা একো নাই কাণ লাগিলে ক'বা দেই কেঁচি নহয় ফ্ৰেঞ্চ কাটটো অকল 2 গালৰখিনি 0 নাই একেবাৰে খুলি দিব লাগিব একেবাৰে খুলি দিবি অঁ মানে এনেকৈ ইমান ওপৰলৈকে মাৰি দিছে নেকি নামাৰিব আছে নে আহিনে তাক ৰ ডিঙি উৰি যাব তাই কাটোতে বোলে ঢোল টাইপ কিবা এটাহে ওলাইছে বোলে দি পেলাই চাউনি কৰি বজাব পৰাকৈ ডিঙি কাটি চাইডটো মিলোৱা এইটো এইজনে থালৰ সতেহে লয় সদায় ঐ দে সেইবোৰ ইয়াত দি দে অঁ দেই কিবা এটা গোটাই ল কি মেহফিল লিচু আমাৰ এইফালেও এজন আছে মুঙাই এইটো দেউতা টি চাৰ্টটো পিন্ধি এইটো ঐ এবাৰ চা দেউতা মানে স্পৰ্টিংটো পিন্ধি আহিছা মই সাইডটা বেছি পাতল কৰিব যাওঁতে হৈ গ'ল আমাৰ ধুনে নতুনকৈ পিঠা বনাবলৈ শিকিছে আজি কেইটা বনালা 14টা
চৈধ্যটা বনাইছে তাৰ 3টা কিন্তু বেয়া হৈছে এনেকৈ অলপ ঘূৰাই দিওঁতে এইফালৰ পৰা পোচ খাই গুচি আহিছে 3টা বেয়া হৈছে আজি আমি ৰ'দ দিছে নহয় আমি কেঁচু সাৰটো ফিটিং কৰিছোঁ এইটো নেক্সটটোত দি দিম কেঁচুটো আনিবলৈ বাকী আছে কিন্তু এইটো কি লাগি আছে একো নহয় কেঁচুটো আনিবলৈ বাকী আছে কিন্তু বাকী বস্তুটো ৰেডি হৈ গ'ল দেখিছেনে কেনেকৈ ঘামিছোঁ মই কেনেকুৱা গৰম বাই বাই